বন্ধুসকল এই ভিডিওত আমি প্ৰেজেন্ট ইনডিপেন্ডেন্সৰ 6 নম্বৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। এটা চাও বন্ধুসকল, অতীতৰ ঘটনা হুবহুভাৱে দেখুৱাবলৈ ব্ৰেকেট লিখিছো সজীৱ বৰ্ণনা দিবলৈ প্ৰেজেন্ট ইনডিপেন্ডেন্সৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ কিবা এটা ঘটনা অতীতত হৈ গৈছে, যিবিলাক বিশেষকৈ যিবিলাক হিষ্টৰিকেল ঘটনা আছে, যুদ্ধ বিগ্ৰহৰ ঘটনা, এইবিলাক অতীতত হৈ গৈছে, পাষ্টত হৈ গৈছে, কিন্তু তাক যদি আমি হুবহুভাৱে দেখুৱাব বিচাৰোঁ, যেনেকৈ ঘটনা সংঘটিছে তেনেকৈ দেখুৱাব বিচাৰোঁ, নাইবা তাৰ সজীৱ বৰ্ণনা দিব বিচাৰোঁ, তেতিয়াহ'লে তাক প্ৰেজেন্ট ইনডিপেন্ডেন্সত লিখিব লাগে। উদাহৰণ চাব, 1 নম্বৰ এক্সাম্পলটো আছে, লাচিত নাও এণ্টাৰ্ছ দ্য বেটলফিল্ড। লাচিতে এতিয়া যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰিছে। ঘটনাটো কিন্তু অতীতৰ হয়, কিন্তু তাক হুবহুভাৱে দেখুৱাবলৈ আৰু তাৰ সজীৱ বৰ্ণনা দিবলৈ প্ৰেজেন্ট ইনডিপেন্ডেন্সত ব্যৱহাৰ কৰা হৈছে। তাৰপিছত 2 নম্বৰ এক্সাম্পল চাব, মহাত্মা গান্ধী নাও ফাইট এগেইনষ্ট দ্য ব্ৰিটিছ। মহাত্মা গান্ধী এতিয়া ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছে বা যুঁজিছে। ঘটনাটো কিন্তু অতীতত হৈ গৈছে, কিন্তু ইয়াক সজীৱভাৱে বৰ্ণনা দিবলৈ প্ৰেজেন্ট ইনডিপেন্ডেন্সত লিখা হৈছে যে মহাত্মা গান্ধী এতিয়া ব্ৰিটিছৰ এগেইনষ্টত যুঁজিবলৈ আৰম্ভ কৰিছে, যুঁজি আছে। নেক্সট 3 নম্বৰটো চাব, নেপোলিয়ন ক্ৰছেছ দ্য আল্পছ। নেপোলিয়নে আল্পছ নামৰ পৰ্বতমালা ক্ৰছ কৰিছে। তাৰপিছত 4 নম্বৰটো চাব, দ্য লাইট ব্ৰিগেড ৰাছেছ আপন দ্য ৰুছিয়ান গানাৰ্ছ। অৰ্থাৎ লাইট ব্ৰিগেড এইটো আছিল ব্ৰিটিছৰ এটা সেনাবাহিনীৰ দল, আৰু তেওঁলোকে ৰাছিয়ান সৈন্যসকলৰ বিৰুদ্ধে যুঁজিবলৈ দৌৰিছে। তেওঁলোক এইটো প্ৰেজেন্ট ইনডিপেন্ডেন্সত লিখা হৈছে, ৰাছ আছিলে, তাৰ লগত ES যোগ কৰা হৈছে, ৰাছেছ। নেক্সট হ'ল 5 নম্বৰ চাব, নাদিৰ শ্বাহ মাৰ্চেছ টু দিল্লী উইথ এ ফিউৰি। নাদিৰ শ্বাহ তেওঁ এজন ইৰাণৰ ৰজা আছিলে, আৰু তেওঁ মাৰ্চেছ টু দিল্লীলৈ ৰাওনা হৈছে উইথ এ ফিউৰি, এটা ক্ৰোধ লৈ, মনত এটা ক্ৰোধ, এটা খং, তেনেকুৱা আক্ৰোশমূলক এটা মনোভাৱ লৈ তেওঁ দিল্লীলৈ ৰাওনা হৈছে। গতিকে এইটো প্ৰেজেন্ট ইনডিপেন্ডেন্সত লিখা হৈছে। নাদিৰ শ্বাহ 3rd পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, সেইকাৰণে মাৰ্চৰ লগত ES যোগ কৰা হৈছে, মাৰ্চেছ মানে ৰাওনা হোৱা। গতিকে এনেকৈ আমি অতীতৰ ঘটনাসমূহ যদি হুবহুভাৱে আমি দেখুৱাব বিচাৰোঁ, তেতিয়াহ'লে প্ৰেজেন্ট ইনডিপেন্ডেন্সৰ ব্যৱহাৰ কৰিব লাগে। এইখিনি আছিলে 6 নম্বৰ ব্যৱহাৰ। ধন্যবাদ।